সমষ্টিত প্ৰচাৰৰ কাৰণে যাওঁতে সাংবাদিকে কৰা কেইটামান প্ৰশ্নৰ মই উত্তৰ দিছিলোঁ আৰু ইয়াকে কেন্দ্ৰ কৰি বিভিন্ন ছ'চিয়েল মিডিয়াত ইয়াৰ মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা গৈছে। বিজেপিৰ প্ৰাৰ্থী আছে আৰু বিজেপিক আমি এজিপি আৰু ইউপিপিএলৰ কৰ্মীসকলে সমৰ্থন কৰিছে। সেইকাৰণে ভৱানীপুৰ সমষ্টিটো বিজেপিৰ প্ৰাৰ্থী জিকাটো খাটাং। ৰঞ্জন দৈমাৰী যেহেতু আইনী প্ৰক্ৰিয়াৰে জেলত নিক্ষেপ কৰা হৈছে আৰু তেখেতক মুক্তি কৰিব লাগিলে আইনী প্ৰক্ৰিয়াৰ জৰিয়তে কাম কৰিব লাগিব। আৰু এনডিএফবি যিসকলৰ কোৱালিফিকেশ্যন আছে, বয়স আছে, তেওঁবিলাক ৰিক্ৰুইটত তেনেকুৱা ৰেলীত অংশগ্ৰহণ কৰি আছে আৰু তেওঁলোকে যেতিয়া ৰিক্ৰুইটমেণ্ট হয় তেতিয়া তেওঁলোকে ইণ্টাৰভিউ দিব আৰু ইণ্টাৰভিউ চিলেক্ট হ'লে তেওঁলোকে এপইণ্টমেণ্ট পাব। কোনটো এৰিব লাগে, কোনটো ধৰিব লাগে এই বিষয়টো আমাৰ হাইকমাণ্ডে একো কোৱা নাই আৰু সেইকাৰণে মই ৰখি আছোঁ হাইকমাণ্ডে যি কয় সেইমতে হ'ব। সময়মতে মিডিয়াত প্ৰকাশ কৰিছিল যে আমাৰ প্ৰাৰ্থী হাৰক জিকক কোনো কথা নাই, আমাৰ যি চৰকাৰ বৰ্তমান অৱস্থাত আছে সেই চৰকাৰ চলি থাকে। তাকে নকৰি যদি আমি কাৰোবাৰ পৰা নিৰ্ভৰ কৰি থাকোঁ সেইটো চৌকা নজ্বলিবই। তেনেকুৱা এজন এনডিএফবিৰ প্ৰাক্তন কৰ্মীয়ে হওক বা কোনোবা সাধাৰণ নাগৰিকেই হওক। 4 লাখ টকাৰ লগত আমাৰ সম্পৰ্ক নাই। আমাৰ সম্পৰ্ক হ'ল জাতিৰ অধিকাৰ, সমাজৰ অধিকাৰ, নিজৰ ভাষা সংস্কৃতি জীয়াই ৰখাৰ প্ৰশ্ন। যিহেতু নিৰ্বাচনৰ বতৰ আৰু ইউপিপিএলৰ তৰফৰ পৰা তামোলপুৰ আৰু গোসাইগাঁও সমষ্টিত আমাৰ প্ৰাৰ্থী আছে আৰু এই দুটা সমষ্টিত বিজেপি আৰু এজিপি প্ৰাৰ্থী দিয়া নাই, তেওঁলোকে ইউপিপিএলৰ প্ৰাৰ্থীকে সমৰ্থন কৰিছে। আৰু সেইকাৰণে মোৰ এই দুটা সমষ্টিৰ ৰাইজলৈ অনুৰোধ যেন তেওঁলোকে দুটা সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী ক্ৰমে জলেন দৈমাৰী আৰু শ্ৰী জিৰণ বসুমতাৰী তেওঁলোকক ভোট দি যাতে জয়যুক্ত কৰে আৰু বৰ্তমান যি অসম চৰকাৰ, এই অসম চৰকাৰৰ হাত সবল যাতে কৰে তাৰ কাৰণে আহ্বান জনাইছোঁ। যোৱা 18 তাৰিখে তামোলপুৰ সমষ্টিত প্ৰচাৰৰ কাৰণে যাওঁতে সাংবাদিকে কৰা কেইটামান প্ৰশ্নৰ মই উত্তৰ দিছিলোঁ আৰু ইয়াকে কেন্দ্ৰ কৰি বিভিন্ন ছ'চিয়েল মিডিয়াত ইয়াৰ মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা গৈছে আৰু মই অনুভৱ কৰোঁ সেইবোৰ প্ৰতিক্ৰিয়াৰ উত্তৰ দিয়া, স্পষ্টীকৰণ দিয়াৰ উচিত। সাংবাদিকসকলে বিশেষ 5টা প্ৰশ্ন মোক কৰিছিল। তাৰে প্ৰথমটো হ'ল বৰ্তমান যি নিৰ্বাচন, এই নিৰ্বাচনৰ ফলাফলৰ ওপৰত কি আশা কৰে। মই স্পষ্টকৈ কৈছোঁ যে যিহেতু আমি 3টা ৰাজনৈতিক দল বিজেপি, এজিপি আৰু ইউপিপিএল একত্ৰিতভাৱে এই নিৰ্বাচনত নামিছোঁ। সেইকাৰণে এই নিৰ্বাচনত গোসাইগাঁও আৰু তামোলপুৰত ইউপিপিএলৰ প্ৰাৰ্থী জয়ী হ'ব আৰু ভৱানীপুৰত যিহেতু আমাৰ প্ৰাৰ্থী নাই, বিজেপিৰ প্ৰাৰ্থী আছে আৰু বিজেপিক আমি এজিপি আৰু ইউপিপিএলৰ কৰ্মীসকলে সমৰ্থন কৰিছে। সেইকাৰণে ভৱানীপুৰ সমষ্টিটো বিজেপিৰ প্ৰাৰ্থী জিকাটো খাটাং। এই কথাখিনি মই স্পষ্ট কৰিছোঁ। দ্বিতীয় প্ৰশ্নটো সাংবাদিকে দিছিল যে বৰ্তমান এক্স এনডিবিসকলৰ যি ৰিহেবিলিটেশ্যন স্কিম আছে সেইখিনি কোনটো পৰ্যায়ত আছে। তেতিয়া মই কৈছিলোঁ যে বিটিআৰ এগ্ৰিমেণ্টৰ জৰিয়তে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে এনডিবিৰ কৰ্মীসকলক যি ৰিহেবিলিটেশ্যন স্কিম দিয়াৰ কথা আছিল সেইখিনি প্ৰায় 90% আমাৰ কেডাৰসকলে পাইছে। কিছু বাকী আছে আৰু সেইখিনি কাম কৰিবৰ কাৰণে আমাৰ এনডিএফবিৰ ছিনিয়ৰ কৰ্মীক দায়িত্ব দিয়া হৈছে আৰু তেওঁলোকে বৰ্তমান অসম চৰকাৰৰ সংশ্লিষ্ট বিষয়াৰ লগত আলোচনা কৰি এই বিষয়টো চেটেল কৰিবৰ কাৰণে কাম কৰি আছে। তেওঁলোকে বহি থকা নাই আৰু যিসকলে এতিয়ালৈকে পোৱা নাই তেওঁলোকে পাব। এই কথাখিনি মই স্পষ্ট কৰি দিছোঁ। এই কথাখিনি মই আগতেও বাৰে বাৰে কৈ আহিছোঁ যে ৰঞ্জন দৈমাৰী যেহেতু
আইনী প্ৰক্ৰিয়াৰে জেলত নিক্ষেপ কৰা হৈছে আৰু তেখেতক মুক্তি কৰিব লাগিলে আইনী প্ৰক্ৰিয়াৰ জৰিয়তে কাম কৰিব লাগিব। তাকে নকৰি কিছুমান স্বাৰ্থপৰ নেতাসকলে কৰ্মীসকলে কিছুমানক চবকে কোৱা নাই, কিছুমান স্বাৰ্থপৰ নেতা আৰু এক্স NDP কৰ্মীসকলে আইনী প্ৰক্ৰিয়াত আশ্ৰয় হিচাপে নলৈ ধৰ্ণা প্ৰচেষ্টা কৰি তেওঁক মুক্তি কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে। সেইটো আচলতে অপচেষ্টা হয়। মই স্পষ্টকৈ আকবাৰ কৈছোঁ যে তেওঁক জেলৰ পৰা মুক্ত কৰিব লাগিলে আইনী প্ৰক্ৰিয়াৰ জৰিয়তে লাগিব। হয়, তেওঁক বেলত উলিয়াবৰ কাৰণে কোৰ্টত আমি যাব লাগিব, নহ'লে তেওঁক যি ভাৰ্ডিক্ট দিছিল তেওঁৰ ওপৰত, সেই ভাৰ্ডিক্টৰ ওপৰত আকৌ ৰিভিউ কৰিবৰ কাৰণে আমি কোৰ্টৰ ওচৰত এপিল কৰিব লাগিব। NDP যিসকলৰ কোৱালিফিকেশ্যন আছে, বয়স আছে, তেওঁবিলাক ৰিক্ৰুইটত তেনেকুৱা ৰেলীত অংশগ্ৰহণ কৰি আছে আৰু তেওঁলোকে যেতিয়া ৰিক্ৰুইটমেণ্ট হয় তেতিয়া তেওঁলোকে ইণ্টাৰভিউ দিব আৰু ইণ্টাৰভিউ চিলেক্ট হ'লে তেওঁলোকে এপইণ্টমেণ্ট পাব। তাৰপিছত অকল NDP কেডাৰেই নহয়, যিসকল যুৱক যুৱতী কোৱালিফাইড যুৱক যুৱতী আছে তেওঁলোকে ৰেলীত অংশগ্ৰহণ কৰিব আৰু স্পেচিয়েলি বিটেৰ এগ্ৰিমেণ্ট হোৱাৰ কাৰণে এই ৰিক্ৰুইটমেণ্টৰ ব্যৱস্থা কৰা হৈছে। তাত জুই জ্বলা নাই। আৰু এই কথাটো কিয় হ'ল? ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা ৰিহেবিলিটেশ্যন প্ৰগ্ৰামখিনি দিয়া হ'ল, মাত্ৰ কিছুমানৰ বাকী আছে, বিশেষকৈ চৰাই গ্ৰুপৰ যথেষ্ট বাকী আছে আৰু বাকী গ্ৰুপবিলাকৰ খুব কম সংখ্যকে বাকী আছে, সেইখিনি দিয়া যাব। চৰকাৰৰ তৰফৰ পৰা নিজৰ দায়িত্বখিনি শেষ কৰিছে। এতিয়া তেনেকুৱা দিয়াৰ পিছতো ৰিহেবিলিটেশ্যন স্কিম দিয়াৰ পিছতো কাৰোবাৰ ঘৰত যদি চৌকা জ্বলা নাই, তাৰ বাবে দায়ী কোন? চৰকাৰ নে সেইজন ব্যক্তি যিজনৰ চৌকা জ্বলা নাই? চৰকাৰে চৰকাৰৰ দায়িত্বখিনি পালন কৰিছে। এতিয়া চৰকাৰে দিয়া যিখিনি সাহায্য, যিখিনি ব্যৱস্থা, সেইখিনি আমি সৎ ব্যৱহাৰ যদি নকৰোঁ, আমি তাৰ ওপৰত নিৰ্ভৰ কৰি নিজৰ ভৱিষ্যতৰ কাৰণে নিজকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে যদি কাম নকৰোঁ, তেতিয়াহ'লে চৌকা নজ্বলিব। হয়তো যিসকলে তেনেকুৱা ব্যৱস্থা কৰি ল'ব পৰা নাই বা কৰি ল'ব জনা নাই, চৰকাৰী যিখিনি সাহায্য সেইখিনি মিছ ইউজ কৰিছে, তেওঁলোকৰে নিশ্চয় চৌকা নজ্বলাকৈ আছে। আমি কোনো ব্যক্তি NDPৰ প্ৰাক্তন কৰ্মীয়ে হওক বা সাধাৰণ নাগৰিকেই হওক, আমি নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে নিজৰ ফালৰ পৰা চেষ্টা থাকিব লাগিব। আমি নিজৰ ওপৰত নিৰ্ভৰ কৰি চলিবৰ কাৰণে শিকিব লাগিব। তাকে নকৰি যদি আমি কাৰোবাৰ ওপৰত নিৰ্ভৰ কৰি থাকোঁ, সেইটো চৌকা নজ্বলিবই। তেনেকুৱা এজন NDPৰ প্ৰাক্তন কৰ্মীয়ে হওক বা কোনোবা সাধাৰণ নাগৰিকেই হওক, আমি অন্ততঃ কাৰোবাৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ ওপৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে, নিজৰ ওপৰত থিয় দিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। তেতিয়াহে আমি চৰকাৰে দিলেও নিদিলেও জীয়াই থাকিবৰ কাৰণে আমি নিজৰ তৰফৰ পৰা আমি চেষ্টাখিনি কৰিব লাগিব। আৰু তেনেকুৱা কৰা ব্যক্তিয়ে সদায় কাৰো ওপৰত নিৰ্ভৰ কৰিব লগা নহ'ব। আৰু সেইকাৰণে মোৰ বক্তব্যটো সেইটোৱে আছে যে কাৰোবাৰ যদি চৌকা জ্বলা নাই চৰকাৰে দিয়াৰ পিছতো, তেতিয়াহ'লে তেওঁৰ ভুল, চৰকাৰ তাৰ কাৰণে দায়িত্ব নাই বা অন্য ব্যক্তিৰ দায়িত্ব নাই। তেওঁ নিজৰ কৰ্মখিনি ঠিকমতে কৰা নাই আৰু তেনেকুৱা হৈছে। আৰু কথাখিনি আজি বহুতে ভুল বুজিব পাৰে। সত্যটো সেইটোৱেই, কোনেও কাৰো ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকিব নোৱাৰে। নিজৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকিব লাগিব। নিজৰ ঘৰ, নিজৰ পৰিয়াল নিজে প্ৰতিষ্ঠা কৰিব লাগিব, নিজে চম্ভালিব লাগিব আৰু নিজৰ কৰ্মৰ ওপৰতে নিৰ্ভৰ কৰিব গোটেইখিনি। এই কথাখিনি মই ৰাখিছোঁ। ইয়াকে বহুতে ভুল বুজি কিবা কিবি ধৰণৰ প্ৰচাৰ কৰিবলৈ কৰিছে। আৰু তেখেতসকলৰ মোৰ অনুৰোধ যে তেখেতসকলে অন্তত কথাখিনি চিন্তা কৰক আৰু কাৰোবাৰ নিজৰ ভুল কাৰো ওপৰত দুখ জাপি দিবৰ কাৰণে চেষ্টা নকৰক।